নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জাপি। আজি আমি ইনষ্টাগ্ৰামত কেনেকৈ ফলোৱাৰ্ছ বঢ়াব পাৰি তাৰ বিষয়ে কথা পাতিম। পোনপ্ৰথমে আপোনালোকে ইনষ্টাগ্ৰামটো অ'পেন কৰি ল'ব আৰু আপোনাৰ ইনষ্টাগ্ৰামৰ কোনটো একাউণ্টত ফলোৱিং বঢ়াব সেই একাউণ্টটো চুই ল'ব মোৰ দৰে। তাৰপিছত আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো অ'পেন হৈ যাব, যোনটো একাউণ্টত আপুনি ফলোৱাৰ্ছ বঢ়াব। আৰু আপুনি দেখিছে মোৰ একাউণ্টটোত ফলোৱাৰ্ছ হৈছে 29টা আৰু চাব কিদৰে মিলিয়নলৈ হ্ৰাস পাব পাৰে। আৰু পোনপ্ৰথমে আপোনালোকে লিখাত যাব, যোনটোত আপুনি লিখে সেই এইটো ফলোৱাৰ্ছ আহিছেনে নাই চাই ল'লোঁ মই। লিখাত যাব, তাৰপিছত লিখিব আপুনি PAPP। এইদৰে লিখাৰ পিছত আপোনাৰ যিটো একাউণ্ট ছেকেণ্ডত আহিব এই একাউণ্টটো ক্লিক কৰি দিব আৰু তাত আপুনি ফলোৱাৰ্ছ কৰিব। আৰু তাৰ পৰা আপুনি যিবিলাক শুদ্ধ চিন নীলা দেখিব তাত আপুনি ফলোৱিং কৰি যাব। সকলোবিলাক একাউণ্ট ফলোৱিং কৰি থকাৰ পিছত আপোনাৰ লাহে লাহে ফলোৱাৰ্ছ আহিব, লাইক আহিব, কমেণ্ট আহিব। চাব আপোনাৰ মোৰ ফলোৱাৰ্ছ, লাইক, কমেণ্ট আহিব, আপুনি তলত চাব। তাৰপিছত আপুনি আকৌ এটা নীলা থকা একাউণ্টত চুই ল'ব, চুই তাৰ তলত অহাবিলাকক কৰি যাব। এইদৰে কৰি থাকিব আৰু এয়া দেখিছে মোৰ লাইক অহা আৰম্ভ হৈছে। তাৰপিছত লাহে লাহে ফলোৱাৰ্ছ আহিব, কমেণ্ট আহিব। আমি জানো তেওঁলোকে আমাক কেতিয়াও ফলোৱাৰ্ছ নকৰে, কিন্তু আমাক বেলেগে ফলোৱিং কৰিব। আপোনালোকে চাব আৰু আপোনালোকে এটা কথা মনত ৰাখিব, যাতে 300টাৰ ওপৰত কেতিয়াও ফলোৱিং হৈ নাযায়। আৰু মই এইদৰে কৰি আছোঁ, মই জুকি থকা নাই। সেয়ে আপোনালোকে দেখিছে মোৰ ফলোৱিং আহিব আৰম্ভ কৰি দিছে। বৰ্তমান 2টা কমেণ্ট আহি আছে, 1টা আৰু লাইক আহিছে 4টা। এইদৰে আপোনালোকেও আহিব, আপোনালোকেও কৰি চাওক এইদৰে। আৰু যদি আপোনালোকৰ আহিছে তেন্তে হ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইদৰে ফলোৱিং কৰি থাকক, কৰি গৈ থাকক। কৰি যাওক ফলোৱিং। তাৰপিছত আৰু এওঁৰ একাউণ্টৰ কেইজনমানক আমি ফলোৱিং কৰি ল'লোঁ। এখেতৰ একাউণ্টৰ কেইজনমানক ফলোৱিং কৰি লৈছোঁ। যেতিয়া আমাৰ ফলোৱিং 300টাৰ ওপৰত নহয় গৈ তেতিয়ালৈকে আমি কৰি যাম, 300জন নহয় গৈ। আপোনালোকে দেখিছে মোৰ এয়া 33টা হ'লেই বৰ্তমান 29ৰ পৰা। তাৰপিছত এতিয়া আমি আকৌ অ'পেন কৰিম, এতিয়া। তাৰপিছত একাউণ্টটোত যাম, দেখিছে মোৰ 11টা ফলোৱাৰ্ছ আহিলে আৰু আহি আছে। চাব এতিয়া আপোনালোকে মোৰ একাউণ্টত কিমান ফলোৱিং হৈ গৈছে। আপোনালোকে এতিয়া দেখিলে মোৰ একাউণ্টত 8.5 মিলিয়ন ফলোৱাৰ্ছ হৈ গৈছে। আপোনালোকে এইদৰে কৰক আৰু আপোনালোকৰ একাউণ্টত ফলোৱিং বঢ়াই ল'ব পাৰে। এইদৰে কৰি আপোনালোকেও ফলোৱিং বঢ়াই লওক আপোনালোকৰ একাউণ্টত।